Hey दोस्तों, welcome back to my YouTube channel Porasmani Vlogs. তো আজি আপোনালোকক আৰু এটা মোৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু এইটো ভিডিঅ' একদম ধামাল হ'ব বুলি কৈছোঁ। তো চাই থাকক এইটো ভিডিঅ'ত মই আপোনালোকক দেখুৱাম শংকৰদেৱৰ জন্মস্থান মানে বৰদোৱা। তো আজি মই তালৈ গৈছোঁ, আপোনালোকক মই গোটেইবিলাক যিমানখিনি পাৰোঁ মই গোটেইবিলাক মই দেখুৱাবলৈ মই চেষ্টা কৰিম। তো চাই থাকক ভিডিঅ'টো সম্পূৰ্ণকৈ। আৰু এইখন হ'ল গেটখন দেখিছে, আৰু গেটখনত দেখিছে আপোনালোকে জাপিৰ নিচিনা ওপৰত আছে আৰু দুয়োফালে দুখন শৰাই দি থৈ দিছে। আপোনালোকে দেখিছে কি ধুনীয়া লাগিছে চাবলৈ। এতিয়া আমি গেটখনৰ ভিতৰত সোমাই লওঁ, আপোনালোকক মই দেখুৱাই যাম, আপোনালোকে চাই থাকক। আৰু ইয়াত আপোনালোকে দেখিছে মানে পকাৰ বেৰবিলাকত কি ধুনীয়াকৈ ছবি আঁকি থৈ দিছে। গছ দুডালৰ চাৰিওফালে মানে পকাৰ বেৰা দি পেলাই ধুনীয়াকৈ মানে টাবত মানে গছ ৰুই থৈ দিছে, দেখিছে আপোনালোকে। আৰু ইয়াত মানে চাকি দিয়া হয়, তো সেইবাবে সকলোৱে চাকি দি আছে এতিয়া দেখিছে। এতিয়া আমি গৈ আছোঁ ফটা ল'বলৈ। তো আপোনালোকক মই দেখুৱাই দিম আৰু মই আপোনালোকক নাট ঘৰটো মই দেখুৱাই দিম একদম ভালকৈ। তো আপোনালোকে চাই থাকক ভিডিঅ'টো সম্পূৰ্ণকৈ। ইয়াত কি ধুনীয়াকৈ নাট ঘৰ বুলি লিখা আছে, দেখিছে মানে ইয়াত মানে নাম ধৰে আৰু কীৰ্তন ধৰে। আৰু আপোনালোকে দেখিছে এইখিনি ঠাইতে মানে নাম ধৰে, কীৰ্তন কৰে। তো এতিয়া আৰু আমি আগলৈ যাম বাৰু। তো আপোনালোকক মই গোটেইবিলাক দেখুৱাইছোঁ, আপোনালোকে চাই থাকক। আৰু এতিয়া আমি যোনটো মন্দিৰত মানে শংকৰদেৱৰ থাপনাখন আছে ন, তো সেইটো মন্দিৰত আমি গৈ আছোঁ আৰু আপোনালোকক মই গোটেইবিলাক দেখুৱাই দিম, আপোনালোকে চাই থাকক ভিডিঅ'টো সম্পূৰ্ণ। আৰু আপোনালোকে দেখিছে ইয়াৰ কাষতে দুটা ডাঙৰ ডাঙৰ সিংহ আছে, তো এইটো তাৰমানে মূৰ্তি হিচাপে থৈ দিছে। আৰু এতিয়া আমি থাপনাখনৰ ওচৰলৈ গৈ আছোঁ, চাই থাকক, আপোনালোকক একদম ওচৰৰ পৰা মই দেখুৱাই দিম। এইকেইটা মূৰ্তিকেইটা আপোনালোকে চাওকচোন, ইমান ধুনীয়া লাগিছে মূৰ্তিকেইটা, কি ধুনীয়াকৈ কালাৰ কৰি দিছে। দেখিছে আপোনালোকে একদম ধুনীয়া একদম। আৰু মেইন থাপনাখন ইয়াৰ আগত দেখি আছে, তো আপোনালোকক মই দেখুৱাই দিম মেইন থাপনাখনো। চাই থাকক আপোনালোকে ভিডিঅ'টো। এইখন মেইন থাপনাখন আপোনালোকে দেখিছে, এইখনে মেইন থাপনাখন।
এইবিলাক বাদ্যযন্ত্ৰ এইবিলাক আৰু এতিয়া মই গৈ আছোঁ তালৈ আপোনালোকক মই দেখুৱাই আছোঁ কৰি আছে আৰু একদম ধুনীয়াকৈ আৰু এইফালে এতিয়া যাই আছোঁ মই আপোনালোকক দেখুৱাই আছোঁ আপোনালোকৰ আহিব কেতিয়াবা ইয়ালৈ বহুত ধুনীয়া লাগে ঠাইখিনি চাবলৈ আহিব চাওক ইয়াৰ কাষতে এইটো পুখুৰীটো আছে দেখিছে আপোনালোকে ধুনীয়া পুখুৰী এইটো বহুত ডাঙৰ পুখুৰী হয় এইটো চাওক ধুনীয়া একদম ফটো মাৰিবলৈ একদম মজা চিনাৰী হৈছে আপোনালোকে আহিব আৰু এইবিলাক চাই যাব চাওক ধুনীয়া একদম পানীখিনিও বহুত ক্লিয়াৰ পানী আপোনালোকক মই দেখুৱাই দিছোঁ আপোনালোকে চাওক এবাৰ কেনে বেক কেমেৰা কৰি মই দেখুৱাই দিছোঁ আপোনালোকক পানীখিনি আপোনালোকে চাই লওক মই পেনটো পচাই ল'লোঁ আৰু এতিয়া উঠোঁ আৰু ভৰিখন ধুনীয়া পানী এখন ধুব পাৰিব চাওক ইয়াত মই ভৰিখন ধুই ল'লোঁ এতিয়া যাওঁ অলপমান প্ৰসাদ লওঁ মানে গাজি সাজি আৰু সেইবিলাক বুট চুট লৈ লওঁ অলপ দেখুৱাই আছোঁ আপোনালোকে চাই থাকক ভিডিঅ'টো সম্পূৰ্ণ কৰি আৰু এইফালে ফুৰিব লগা জেগা আছে দেখুৱাই আছোঁ ভিডিঅ'টো খালি চাই থাকক সম্পূৰ্ণ আৰু এইটোৱে মেইন মন্দিৰটো আপোনালোকে দেখিছে আপোনালোকে যে দেখি আছে এই পুখুৰীটোৰ নাম হৈছে আকাশী গংগা দেখিছে আপোনালোকে এতিয়া ভাত খাবলৈ গৈছোঁ মানে ভাত খাবলৈ গ'লেতো ভাত খাবলৈ গৈছোঁ আপোনাৰ ভাত খোৱাই নাই মানে এতিয়াহে খাবলৈ যাম আৰু মন্দিৰ চন্দিৰ চালোঁ এতিয়া ভাত খাবলৈ গৈ আছোঁ আজিৰ ভিডিঅ'টো এইখিনিৰ পৰা সমাপ্ত কৰিছোঁ আৰু এনেকুৱা ধৰণৰ ধুনীয়া ধুনীয়া ভিডিঅ' পাই থাকিবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু কাষত থকা বেল আইকন বাটনটো ক্লিক কৰি দিব আৰু লগতে লাইক শ্বেয়াৰ কমেণ্ট নিশ্চয় কৰিব ধন্যবাদ জয় আই অসম আকৌ নেক্সট ভিডিঅ'ত লগ পাম বাই বাই